Hello everyone, welcome back to my YouTube channel because vlog le apna সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আমি আজি গুৱাহাটীলৈ আহিছো আৰু কি কাৰণে আহিছো গম পাব পাৰো ভিডিওটো শেষলৈকে চাব। পিছফালে মানুহজনে দেখিছে ন তলে মুখ কৰি দিছে তেওঁ মানে অকমান কেমেৰা সন্মুখত লাবলৈ অলপমান লাজ কৰে হেতু কাৰণে আৰু ভন্ডি আপোনালোকক হাই কৈছে। আমি সকলোখিনি আহি আছো দেখিছে নহয়। আমি আহি পাই পিনি দেখিছে ন হালধিবাৰী বুঢ়ীমাই মন্দিৰত আমি পালোহি তাতে আমি গাড়ী ৰখাই পিনি ইয়াতে সেৱা কৰিবলৈ বুলি আহিলো। মই আগতে কোনো দিন অহা নাছিলো এবাৰ প্ৰথম আহিছো তাতে সেৱা লবলৈ বুলি আহিলো। আৰু বহুত মানুহ আহে হালধিবাৰী বুঢ়ীমাই মন্দিৰত মনৰ আশা পূৰণ হয় বুলি কয় শুদ্ধ মনে প্ৰাৰ্থনা কৰিলে হে আমি সেৱা লৈ আহিলো এফালে ভন্টি দেখিছে নহয় তাৰ পিছত তাই প্ৰসাদ লৈ আহিছে তাৰ পৰা আমি সেৱা জনা আহিয়া ভন্টি মানুহজন ভন্টি ছোৱালীজনী তাই হাঁহি দেখিছে খুব মৰম লগা হয় তাই কথাবোৰ শুনিও খুব ভাল লাগে তাৰ পৰা ইয়াতে গাড়ী ৰখাই থৈছিল যিহেতু ইয়াতে মানুহজন আৰু ভন্টি লৰাতে বান্দৰক কল দি এটা মানুহজনে তামোল এখন খাইছে হে আৰু তাৰ পৰা আহি গৈ আমি পালোহি আকৌ আহি কাজিৰঙাত মানে ইয়াত দেখিছে ন গণেশ বাবা লগ পালো অলপমান আহি পিনি আৰু গণেশ বাবা লগ পালো ভন্টি লৰাটোৱে তাতে দিলে কল দিলে খাবলৈ গণেশ বাবা আমি কিন্তু গাড়ীৰ পৰা নানামিলো মোৰ কিন্তু অলপমান ভয় লাগে ওচৰলৈ যাবলৈ তাৰ পৰা যেহেতু আমি ৰাতিপুৱা বহুত সোনকালে ওলাই আহিছিলো হেতু কাৰণে খাবলৈ টাইম হৈছে ভোকো লাগিছে হেতু কাৰণে আমি নগাঁৱত অনুৰাগ ধাবাত আমি ভাত খাবলৈ বুলি নামিলো আৰু ভাত খাবলৈ তাত কিন্তু খাবলৈ খুব টেষ্টি হয় বহুত মানুহৰ ভিৰ হয় আপোনালোকে যদি নাই খোৱা এবাৰ অনুৰাগ ধাবাত ভাত খাই চাব খুব ভাল লাগে খাই মেলি ভাত বুলিয়ে নহয় যিকোনো বস্তু মানে আইটেমে খাই ভাল লাগে তাত তাৰ পৰা আমি গুৱাহাটী অহাৰ মূল কাৰণটো হ'ল মোৰ পেহী ল'ৰা ভাইটিৰ মানে বিয়া জোৰোণ আছে আৰু বিয়াও আছে যেহেতু ছোৱালী গুৱাহাটীৰে হয় আৰু ভাইটিয়ে আমি সকলোখিনি যাবৰ কাৰণে দিচাং লজত আমাৰ কাৰণে ৰুম বুকিং কৰি ৰাখিছিলে সেয়া আমি গৈ পালোগে ৰুমত দেখিছে ন এয়া ভাইটিয়ে আমাক লগ কৰিবলৈ বুলি আহিছে আমি পালোহি পেলাই আমাক মাত লগাবলৈ আহিছে আৰু বহুখিনি মানুহ আহিবলৈ আছে তাৰ পৰা দেখিছে নহয় পোৱালীজনী মামাকক লগ পাই তাই হাঁহি সেয়াই আৰু তাৰ পিছত আমি অকমানে তাতে ৰখিলো ৰেষ্ট ললো তাৰ পিছত পোৱালীজনী ফূৰ্তি দেখিছে নহয় যেহেতু বহুত দূৰ গৈছো ন গাড়ীত ভাগৰো লাগে যেহেতু আমি শিমলুগুৰিৰ পৰা গৈছো শিমলুগুৰিৰ পৰা গুৱাহাটীলৈ বহুত দূৰ হয় সেয়াই তাৰ পৰা মানুহজনে মানে ভন্টিক কৈছে তাই ভিডিঅ' কৰা হৈ গ'ল এইবুলি কৈছে তাই অকল ভিডিঅ' কৰা হে বুলি কৈ হাঁহিছে আৰু সেইবিলাকে আৰু আমাৰ মৰমবিলাক তাৰ পৰা আমি অলপমান দেৰি ওপৰতে ৰেষ্ট লৈ পিনি তললৈ নামি আহিলো যিহেতু মই কৈছো ট্ৰেইনতো বহুতখিনি মানুহ আহি আছে তেওঁলোকে পাবহি হৈছে সেই বুলি আমি তেওঁলোকক মাত লগাবলৈ বুলি আগফালে ওলাই আহিলো আৰু অলপমান বজাৰো কৰিবলৈ আছে বাৰু সেই বুলিয়ে ওলাই আহিলো সেয়াই তাৰ পৰা দেখিছে ন পোৱালীজনী ফূৰ্তি মানে এনাই ট্ৰেইনত আহি আছে লগ পাবলৈ তাই খুব ভাল পাইছে আৰু যিহেতু তাই শ্বপিং কৰিবলৈ খুব ভাল পায় বজাৰ কৰিবলৈ তাই খুব ভাল পায় সেইকাৰণে তাই ফূৰ্তি দেখিছে নহয় সেয়াই আৰু ভিডিঅ' বিয়া ভিডিঅ' আৰু জোৰোণৰ ভিডিঅ' পিছত পাই আছে আপোনালোকে চাই যাব